নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে তেজছ ভাৰতলৈ স্বাগতম জনাইছোঁ মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথৰ কল্যাণপুৰত আৰু সেই কল্যাণপুৰতে দুগৰাকী আচলতে যুৱতী আৰু সেই যুৱতী দুগৰাকীৰ নাম হৈছে দেৱলীনা আৰু গাৰ্গলিনা সেই দুগৰাকী যুৱতীৰ আছে আচলতে অনন্য প্ৰতিভা আৰু সেই প্ৰতিভাৰ বিষয়ে আমাৰ আপোনালোকৰ আগত আচলতে অৱগত কৰিবলৈ আমি তেওঁলোকৰ আজি গৃহত উপস্থিত হৈছোঁ আহকচোন আমি পোনপ্ৰথমে তেওঁলোকৰ লগত চিনাকি হৈ লওঁ বৰ্তমান কি কৰি আছা আৰু কিহৰ লগত ব্যস্ত হৈ আছা নমস্কাৰ মই বৰ্তমান মুম্বাইত থাকোঁ পঢ়ি আছোঁ আৰু লগতে মোৰ যিখিনি মই এৰিয়েল কৰোঁ মই ডান্স কৰোঁ সেইখিনিক মই আগবঢ়াই লৈ গৈ আছোঁ প্ৰেক্টিছো কৰোঁ শিকাওঁ তেনেকৈ মই আগবঢ়াই লৈ গৈ আছোঁ ডান্স প্ৰথমতে ক'ত শিকিছিলা ডান্স মই শিকিছিলোঁ ইয়াতে চাৰিআলিতে শিকিছিলোঁ অংকুদাৰ ওচৰত শিকিছিলোঁ নৃত্যাঞ্জলি কলা নিকেতন তাতে মই সত্ৰীয়া শিকিছিলোঁ প্ৰথমতে আৰু তাতে অংকুদাই মানে দেখিলে আৰু মই বহুতখিনি কিবা কিবি কৰিব পাৰোঁ তেনেকৈ দেখি মই ভিডিঅ' চাই অংকুদাও ভিডিঅ' চাই তেনেকৈ নতুন কিবা কিবি শিকায় সেই তেনেকৈ শিকিয়ে মই ইণ্ডিয়াছ গট টেলেণ্ট গৈছিলোঁ প্ৰথমতে তেনেকৈ তাৰপিছৰ পৰা আৰু সেই কণ্টিনিউ কৰিয়ে গ'লোঁ আৰু এৰি নিদিলোঁ আৰু যিহেতু পঢ়ি আছা পঢ়াৰ লগত মানে আচলতে সমান্তৰালভাৱে ডান্সক আচলতে বেছি গুৰুত্ব দি আছা কেনেধৰণে মেইনটেইন কৰা মেইনটেইন কৰাটো ইমান ডাঙৰ কথা নহয় মানে মোৰ কাৰণে বৰ বেছি ডাঙৰ কথা নাছিলে তাৰমানে দেউতাৰ ছাপৰ্ট বহুত আছিলে এইখিনি মই যিখিনি কৰি আছিলোঁ মাৰ অকণমান আছিলে মানে নাই পঢ়াটো অকণ বেছি গুৰুত্ব দিয়া মোৰো বেছি মন আকৌ ডান্সতে আছিলে মই মেট্ৰিকৰ টাইমতো মোৰ মানে পঢ়ি যে আমনি লাগে বৰ্ডছ মানে প্ৰি বৰ্ডৰ পিছত আৰু অকল ঘৰতে থকা হয় না মই ডান্স স্কুল যাব পাৰিছোঁ বা তেনেকুৱা ইমান একো নহয় ঘৰৰ পৰা ওলোৱাও নহয় না মায়ে ক'ৰবাত মোক পাৰফৰ্ম কৰিব যাব দিয়ে একো নিদিয়ে তাৰপিছতে ঘৰত থাকি মই পঢ়োঁ যে মাজে মানে সেই 5 মিনিটৰ ব্ৰেক লৈ মই নাচি যাওঁ আকৌ গৈ পেলাই বহি পেলাই পঢ়োঁগৈ মই বহুত শ্ব' কৰি আহি পেলাইও মই এক্সাম দিছোঁ এবাৰটোতো মোৰ 9ৰ ফাইনেল আছিলে আৰু মোৰ শিৱসাগৰত কিবা এটা শ্ব' আছিলে তাৰপিছত যাবৰটোতো মন আছেই যামেই আৰু কি যিয়ে হৈ যাওক মই যাম তাৰপিছত দেউতাও কৈছে যাবই লাগিব মায়ে কৈছে নোৱাৰা যাব তাৰপিছতে আমি গ'লোঁ শ্ব' কৰিলোঁ ৰাতিয়ে ঘূৰি আহিছোঁ 5টা বজাত আহি পেলাই পাইছোঁ দেই চাৰিআলি পোৱাৰ পিছত মোৰ এক্সাম আছিলে সেই আৰু ছেইম 9টা 9:30 পৰা এক্সাম আছে মই 1 ঘণ্টা শুই পেলাই উঠিছোঁ 6টা 6:30 উঠিলোঁ উঠি পেলাই অকণমান এনেকৈ ওপৰৰ পৰা পঢ়ি পেলাই গৈছোঁ পৰীক্ষা দিবৰ কাৰণে ইংলিছ আছিলে আৰু মাক মই কৈছোঁ মা মই ইমানেই মাৰ্কছটো কৈ দিছোঁ পূৰা প্ৰপাৰ ৰিজাল্ট অহাৰ পিছত মায়ে চাইছে সঁচাকৈ সিমানেই মাৰ্কছ পাইছে মানে তেনেকুৱা আছিলে এটা কনফিডেঞ্চ আছিলে মোৰ ওপৰতো আৰু মানে মানুহে ভাবে যে মানে দুটা একেলগে নিবলৈ দিগদাৰ হয় চাগে কিন্তু মোৰ মতে সেইটো নহয় এটাত যদি কিবা আমাৰ মন আছে আমি ছেকেণ্ডটো মানে চলাই নিব বিচাৰে তাৰমানে কেনেকুৱা হয় কি নাই মায়ে মোক এইটো কৰিব দিব লাগিব মই তাৰ কাৰণে পঢ়িবই লাগিব যিয়ে হৈ নাযাওক তো মই এক্সট্ৰা 1 ঘণ্টা দিম লাগিলে 1 ঘণ্টা মই যদি 9টালৈকে পঢ়িছোঁ মই যদি 10টালৈকে পঢ়িম ছেইম বস্তুটো সেই তেনেকৈ কৰিয়ে মই মিলাই নিছিলোঁ আৰু য'তে নাযাওঁ গৈছোঁ গাড়ীটো যদি গৈছোঁ কিতাপখন অকণমান চাই পঢ়ি কিতাপ থাকেই লগতে কিবা এখন কিতাপ থাকে আৰু এক্সামৰ টাইমত তেনেকৈ পঢ়ি বা ৰাস্তাই বাটে পঢ়ি তেনেকৈ আহি পেলাই পৰীক্ষা দিওঁ আৰু মোৰ দিগদাৰ হোৱা নাছিলে ডান্সৰ লগতে যিহেতু কিতাপ পঢ়া আৰু কিবা বেলেগ ইচ্ছা যায় নাই কৰিবলৈ কিবা বেলেগ কাম যায় মোৰ বহুত হবিজ মই বহুত কিবা কিবি কৰি ভাল পাওঁ মই পেইণ্ট কৰি ভাল পাওঁ আৰ্ট কৰি মোৰ খুব ভাল লাগে তাৰপিছতে নতুন বস্তু মই শিকি থাকোঁ মেণ্ডেলা লকডাউনৰ সময়ত মই কেনেকৈ এনেকৈ মেণ্ডেলা আৰ্ট এটা আছে সেই আৰ্টটো মই শিকিলোঁ তাৰপিছতে বহুত আছে মই বহুত কিবা কিবি কৰিব বিচাৰোঁ মোৰ মানে অকল এটা হবিয়ে নহয় মোৰ মই গছ ৰুই ভাল পাওঁ তাৰপিছতে মাক বহুত জেগা ক'ৰবাত যদি এনেকৈ ৰাস্তাই ঘাটে গছ দেখোঁ মানে এনেকৈ পৰি থকা হেৰি কৰি থকা মাক আনি পেলাই দি দিওঁ এইটো গছটো লগাওঁচোন ভালকৈ তাৰপিছতে মোৰ জন্তু বহুত প্ৰিয় যিকোনো জন্তুৱেই হওক মই বিৰাট ভাল পাওঁ আগতে টিউশ্যন যাওঁতে এনেকৈ মেকুৰী ৰাস্তাত পালে উঠাই লৈ গুচি আহোঁ মায়ে গালি পাৰে কিয় আনিব লাগে তো চাইকেলত উঠাই লৈ আহোঁ মেকুৰীটোৱে পানী চানী গাখীৰ চাখীৰ খোৱাৰ পিছত সি তাজা হৈ গ'লে সি গুচি যায় আৰু ৰাখিও নথওঁ বাৰু ঘৰত মানে ইমান ঘৰতো জেগাও নাই ইমান আৰু ডাঙৰ ঘৰ নহয় মানে কি আৰু খালী জেগা নাই ইমান ৰাখিবৰ কাৰণে কিন্তু সি যেতিয়া আৰু ঠিক হৈ যায় তেতিয়া সি নিজে গুচি যায় ৰাস্তাৰ কুকুৰ দুখ পাই আহিব ঘৰত আহি পেলাই থাকিব মায়ে মই বিস্কুট পানী খুৱাই মেলি তাক আকৌ সি গুচি যায় বহুত কিবা কিবি কৰি মই ভাল পাওঁ মই এমব্ৰইডাৰী কৰি ভাল পাওঁ মাৰ পৰা সেইটোও শিকিছিলোঁ ৰুমাল বনাই যে
মাৰ পৰা ৰুমাল বনোৱাও শিকিছোঁ মই আচলতে এই শিক্ষাখিনিৰ আঁৰত কিন্তু মা আছে আছে মা দেউতা দুইজনেই আছে মাৰো বহুত আছে টেলেণ্ট মাৰ খালি টেলেণ্টখিনিয়ে মানে কি আৰু তেতিয়াৰ টাইমত আৰু চাগে নোলালে মায়ে নিজেও বহুত কিবা কিবি কৰিব জানে চিলাই শিকাইছে চিলাইও শিকিছোঁ মই আগতে সেই পুতলা কাপোৰবোৰ নিজে বনাওঁ পুতলাৰ কিমান কাপোৰ বনাওঁ মায়ে সেইবোৰ শিকাই দিয়ে তাৰপিছতে বনায়ো ভাল পাওঁ কিন্তু মানে সেই ভাত চাত বনাই ইমান ভাল নাপাওঁ আৰু কিন্তু সেই কেক বেক কৰি মই খুব ভাল পাওঁ লকডাউনৰ টাইমত বেকিঙো শিকিলোঁ খাই ভাল পোৱা নোপোৱা বহুত বেছি খোৱাটোতো আৰু ক'বই নালাগে আৰু মায়ে ইমানেই টেষ্টি বনাই কি মানে উপায় নাই আমাৰ খোৱাত আমি দুজনীয়ে বহুত আৰু তাই বনায়ো ভাল মোতকৈ বেছি ভাল বনায় তাই মই তেওঁৰ কাষলৈ যাম যিহেতু ইতিমধ্যে তোমাৰ বায়ে কৈছে খুব সুন্দৰ বনোৱা বুলি কি বনাই ভাল পোৱা মই আচলতে চবেই বনাওঁ যিহেতু মই এতিয়া তাইৰ লগত মুম্বাইতে থাকোঁ ময়ো তাই একচুৱেলি কামত তাই যিকোনো কামত বিজি থাকে তাই ৰাতিপুৱাই ওলাই যায় ৰাতি আহি পায় মোৰ যিহেতু এতিয়া মই ইমান বেছি ব্যস্ত নহয় মই কলেজ যাওঁ টাইমত আহি পাই যাওঁ 3টা 2টাত আহি মই গোটেইখিনি ময়ে কৰোঁ আৰু বা তাই অৰ্ডাৰ দিয়ে কেতিয়াবা ৰীল পঠিয়াই একচুৱেলি কিছুমান ৰেচিপি আহে ন ইনষ্টাগ্ৰাম ফেচবুকত সেইবোৰ মোক চেণ্ড কৰে কৰি পেলাই কয় আজি এইটো বনাবা দেই গৈ পেলাই মই ৰেডি কৰি থৈ দিওঁ আৰু বা কেতিয়াবা পইচাও পঠাই দিয়ে যোৱা বস্তু লৈ আনা আজি আহি পেলাই এইটো খাম কিন্তু মই ৰেডি কৰি থৈ দিওঁ আৰু বনাই মেলি সেনেকুৱা আৰু চব বনাওঁ একচুৱেলি চিকেন তাৰপিছত পনীৰ চব আৰু এভৰিথিং চব বনাই তোমাৰ তুমি ধুনীয়া বনোৱা বুলি ইতিমধ্যে তোমাৰ বাইদেৱে কৈছে তাৰ মাজতে আৰু এটা বস্তু তোমাৰ আমি ইতিমধ্যে গম পাইছোঁ তুমি খুব সুন্দৰ আচলতে গীত এই মুহূৰ্তত যদি দৰ্শকৰ বাবে এটা গীত হৈ যায় খুব ভাল লাগিব হয় মই গীতৰ চৰ্চা সৰুৰ পৰাই কৰিছোঁ এতিয়াও কৰি আছোঁ অলপ চলপ মই আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দাৰ গীত এটিলে তেওঁক সুঁৱৰিম মুতলীয়া বতাহে উৰি আহি ক'লে যে পাহাৰৰে চোৰাকে মেঘে মেঘে যাছে হিয়াৰে আদৰ জুৰিটিয়ে বেগেৰে শিলে শিলে জপিয়াই আবেগেৰে কৈ যায় শুনা শুনা পিৰিতিৰে নাই ভাগৰ আবেগৰ লাগি বতাহত উৰে চৌদিশে মই কিনো কৰোঁ তুমি নাই মোৰে কাষতে মই আছোঁ গোপনে তোমাৰে যে ভাৱতে উমলিছোঁ প্ৰতিপল জাগা জাগা হৃদয় প্ৰেমৰ খুব সুন্দৰ কণ্ঠ আচলতে তোমাৰ সংগীত তুমি কেতিয়াৰ পৰা শিকাইছা আৰু কাৰ তাত শিকি আছা মই সংগীত সৰুৰ পৰাই শিকিছিলোঁ ক্লাছ নাৰ্চাৰী কেজি মানতে গানৰ স্কুললৈ মায়ে লৈ গৈছিলে বিবলি ভাগৱতী বাইদেউৰ তাত মই গান শিকিছিলোঁ তাৰপিছত মই তাৰে পৰা মই বিশাৰদো কমপ্লিট কৰিলোঁ ক্লাছ 7 মানতে মই বিশাৰদ কমপ্লিট কৰিলোঁ তাৰপিছত চলাই আছোঁ আৰু তেনেকৈ চৰ্চা এতিয়াও প্ৰেক্টিচ কৰোঁ ইউকুলেলে বজাই কভাৰ চভাৰো আপলোড কৰোঁ ইনষ্টাগ্ৰামত তেনেকৈ আৰু দুয়োগৰাকীৰ মাজত কেতিয়াবা হাই কাজিয়া হৈছেনে হৈছে হৈয়ে থাকে এতিয়াও কেনেধৰণৰ কাজিয়া হয় কাপোৰ লৈ লাগে বেছিভাগ কাপোৰ মানে ভণ্টিয়ে পিন্ধিব নিদিয়ে নেকি নহয় মানে মই কিবা এটা যদি কিনি আনো মানে নেক্সট ডে যদি আমাৰ ক'ৰবাত যাবলগীয়া আছে মানে আজি বুলি নহয় মানে কিবা এটা কিনি আনা বুলি নহয় কিবা এটা যেনিবা বহুত পুৰণা কাপোৰ আছে আমাৰ আৰু নেক্সট ডে আমি কিবা এটা ফাংচনত যাম তাইও সেইটোৱে কথা ভাবিব সেইটোৱে মই কাপোৰ পিন্ধিম আৰু ময়ো সেইটোৱে ভাবিম যে সেইটোৱে মই পিন্ধিম লাগি গ'ল নাই মই চইচটো একেই দুজনৰ চইচটো একেই মানে ভাবোঁ একেই কেনেবাকৈ কানেক্ট হৈ যায় মানে নাই তাই এইটো পিন্ধিব মই জানো ময়ো এইটোৱে পিন্ধিব লাগিব তেনেকুৱা তাৰপিছত আৰু বিয়া চিয়াটো আগতেতো আৰু ক'বই নালাগে সৰুতে বিয়া চিয়া খাবলৈ আগতে আধা ঘণ্টা সেই কাজিয়া ছল্ভ কৰোঁতে যায় মা দেউতাৰ তাৰপিছত গৈ লৈ পেলাই কিবা এটা যদি ডিচাইড সেইটো কোনেও নিপিন্ধে সেইটো ছাইডত হৈ যায় নাই নাই এইটো কোনেও নিপিন্ধিব বেলেগ এটা 2টা কাপোৰ পিন্ধি পেলাই যাব হয় আৰু আমাৰ এনেও আমি আগতে বহুত একে ছেইম কাপোৰ পিন্ধিছিলোঁ সেইটোতো বেলেগ আইতাই আমাক এনেকৈ ছেইম কাপোৰ কিনি পেলাই দিছিলে বিহু পূজা তেনেকুৱাত ছেইম মানে দুজনীৰে ছেইম তাৰপিছত পিছলৈ সেই ডাঙৰ হোৱাৰ পিছত সেইটোও গুচি গ'ল নাই ছেইম নিপিন্ধোঁ বেলেগ পিন্ধিম
সেই তেতিয়া সেইটো হ'ল আৰু চাইজ একে সেইটোৱে প্ৰব্লেম এটা এনেকুৱা নহয় কি বোলে বেলেগ বেলেগ চাইজ তেতিয়াহ'লেও ভাল আছিলে ছেইম চাইজ আৰু মই যোনটো কিনি আনো তাই সেইটো সদায় ভাল লাগিবই এতিয়াও মই যদি কিবা এটা কিনি আনো শ্বপিং কৰি আহোঁ সেইটোৱে তাইক লাগে মানে সেইটোৱে তাই পিন্ধিব বেলেগটো তাই নিপিন্ধে তাই নিজৰ কাপোৰকেইটা পিছত তাই ভাল নলগা হৈ যায় মোৰ কাপোৰকেইটা ভাল লাগে তাই আৰু বাকী তেনেকুৱা ইমান কাজিয়া নালাগে বেলেগ মেইনলি এইটোৱে ৰিজন কাজিয়া লগাৰ আৰু কেতিয়াবা যদি আৰু কওঁ যে নাই তুমি এইটো নকৰিবা অকণমান ডাঙৰ বাইক বুলি কেতিয়াবা শাসন এটা কৰোঁ আৰু কিন্তু নাই সেইটো একো নহয় তাই মোক কয় নাই 2 বছৰহে ডিফাৰেঞ্চ মাত্ৰ কিনো ক'বা তোমাক তাৰপিছত মই কি কওঁ আৰু এটা চুপচাপ হৈ যাওঁ আৰু ময়ো আৰু মায়ে কৈ পঠাই নাই কাজিয়া তাত নালাগিবা এতিয়া তাই যদি কিবা এটা কৈ দিয়ে মায়ে শুনিব তাইৰে মোৰতো নুশুনে সেইটোৱে প্ৰব্লেম সেইকাৰণে মই আৰু চুপচাপ থাকোঁ আৰু এবাৰ লগাৰ পিছত দুবাৰেই লাগে আৰু কাজিয়াখন তাই কিবা এটা ক'লে মই কিবা এটা কওঁ তাৰপিছত থাৰ্ড তাই যেতিয়া কিবা এটা ক'ব মই বোলো নাই চুপ থকাই ভাল সেইকাৰণে মই মনে হৈ যাওঁ আৰু মায়ে তোমাক বেছি মৰম কৰে নাই ভণ্টিক মৰম সেইটো নাই সেইটো ছেইমেই মোটামুটি সেইটো কেতিয়াও আজিলৈকে ডিফাৰেঞ্চটো গমেই নাপালোঁ এতিয়া মানে ভণ্টিৰ কথা কওঁতে কোৱা হ'ল যে পিছততো মোকেই বকিব মানে সেইটো কাৰণে ভণ্টিক বেছি মৰম কৰে যেন লাগে নেকি সেইটো মৰমটো নহয় কিন্তু মানে সেই সৰু বুলি প্ৰায়ৰিটি চাগে আৰু এটা কিন্তু মানে সেইটো মৰমটো নহয় মৰম মোটামুটি ছেমেই সেইটো ডিফাৰেঞ্চটো কেতিয়াও নাপালোঁ দুজনীৰ মাজত কেতিয়াও ফিলেই নহ'ল মানে যে মোক বেছি কৰে তাইক বেছি কৰে ভাই ভনীৰ মাজত খুটিয়া খুটিটো লাগি থাকে তো স্বাভাৱিক এনেকুৱা ঠিক ফূৰ্তি লগা কথা মনত পৰিছে নেকি এই মুহূৰ্তত ফূৰ্তি লগা কথাটোতো বহুত আছে এনেই তাৰ মাজত স্পেচিয়েল মানে স্পেচিয়েল তেনেকুৱা কিবা মনত পৰিছে তেনেকৈ পটককৈ মনত পৰা নাই কিন্তু আছেটোতো বহুত এতিয়া আমি বহুতৰ মাজত মানে এটা বহুতৰ মাজত মানে ফূৰ্তি লগা বুলি মানে এতিয়া ক'ব নাযাওঁ কিন্তু নষ্টালজিক হয় মানে আৰু কথাটো আমি এইবাৰ মানে ঘৰলৈ আহোঁতে আমি পাতি আছোঁ তাৰমানে আগতে স্কুললৈ ৰেডি হৈ লৈ পেলাই ইউনিফৰ্ম তাইৰ এটা এনেকুৱা ছেপাৰেট আছিলে আৰু মোৰ ছেপাৰেট এটা জেগা আছিলে ইউনিফৰ্ম থোৱাৰ ৰিবন ক্লিপ এইবিলাক থোৱাৰ ছেপাৰেট জেগা আছিলে তাইৰ ইউনিফৰ্ম কেতিয়াও তাইৰ জেগাত নাথাকে মোৰ জেগাতে আহি পেলাই থাকে সি সদায় তাৰপিছত তাই এদিন মোৰ শ্বাৰ্ট পিন্ধি পেলাই ৰেডি হৈ গ'ল হাউচ আগতে আমাৰ স্কুলত এনেকুৱা হাউচ লাইক গ্ৰীণ আৰু ব্লু এনেকুৱা হাউচ আছিলে মানে প্ৰপাৰ তাৰপিছত তাই হাউচ নিজৰ মোৰ শ্বাৰ্টটো পিন্ধি পেলাই তাই ৰেডি হৈ আছে গ্ৰীণ হাউচ পিন্ধি লৈ পেলাই আকৌ খুলিছে সেইটো আকৌ মই পিন্ধিছোঁ সেইবোৰ দেৰি তাৰপিছতে সেইটোতো বাৰু দূৰৰ কথা তাৰপিছতে এই সদায় মানে মোৰ কি হয় মোৰ অকণমান দেৰি হয় ওলাওঁতে এনে হৈ যায় আৰু ময়ে জল্দি উঠোঁ কিন্তু সদায় দেৰিটো মোৰে হয় দেউতা আৰু তাই বাহিৰত ৰখি লৈ পেলাই মোক চিঞৰি থাকে গাৰ্গী দুনিয়াৰ চব মানুহ গ'ল আহা জল্দি আহা সেই তেনেকুৱা হয় মানে আমি এতিয়া আজি মানে সেই স্কুললৈ যোৱা দেখি পেলাই তাই মনত পেলাইছে গাৰ্গী মনত আছেনে এনেকুৱা হৈছিলে মই কি সেই আৰু তেনেকুৱা কিবা কিবি হৈ থাকে আৰু তেনেকুৱা যোৱাৰ পিছতো এতিয়া মুম্বাইতো মানে আগতে মই অকলে কিছুমান জেগালৈ যাওঁ আজিকালি এতিয়া ক'ৰবালৈ বহিব গ'লেও মই যদি ক'ৰবাৰ পৰা ওলাওঁ তাইক আধা ৰাস্তাতে ফোন কৰোঁ গুণ আহি যোৱা আমি অমুকলৈ যাওঁ সেই এতিয়া এটা লগ এটা হয় আৰু ভাল লাগে আৰু আমাক দুজনীকে আগৰ পৰাই বেলেগ লগ ইমান নালাগিছিলে মানে ফ্ৰেণ্ডছতকৈও বেছি আমি দুজনীয়ে বেছি ফ্ৰেণ্ডছ আছিলোঁ মানে কিবা এখন নতুন যদি কেফেও আহিলে বিশ্বনাথ চাৰিআলিত আমি দুজনীয়ে যাম গাৰ্গী বোলা আৰু তাই স্কুটি চব চলাব জানে মই একো নাজানো তো তাইয়ে মোক স্কুটি লৈ পেলাই আমি তাই প্ৰথম যেতিয়া শিকিছিলে তাই মোক চাপৰি লৈ গৈছিলে বিশ্বনাথ ঘৰে থাকি চাপৰি লৈ গৈছিলে তাৰপিছতে সেইবোৰ মনত পৰে এতিয়া তাত থাকিলে এইবোৰ মনত কৰোঁ ইয়াত থাকিলে তেনেকৈ আৰু ডান্স প্ৰথম ক'ত শিকিছিলা আৰু বৰ্তমান এতিয়াও শিকি আছা ক'ত শিকি আছা ডান্স মই প্ৰথম শিকিছিলোঁ বিশ্বনাথ চাৰিআলিতে অংকুমণি কপিল তেওঁৰ ওচৰত সত্ৰীয়া শিকিছিলোঁ মই প্ৰথমতে আৰু বৰ্তমান মই শিকি আছোঁ মানে ডান্স নৃত্য শক্তিৰ পৰা মই ITP কোৰ্চ কৰিলোঁ 3 মান্থছৰ কোৰ্চ কৰিলোঁ তাতে মই এতিয়া প্ৰেক্টিছ কৰিবলৈও যাওঁ আৰু মুম্বাইতে বহুত টিচাৰ আছে তেওঁলোকৰ ওচৰত মই শিকি থাকোঁ ক্লাছ মানে ৱৰ্কশ্বপছবিলাক মই কৰি থাকোঁ আৰু এৰিয়েল নিজে প্ৰেক্টিছ কৰি আছোঁ আৰু লগতে কেতিয়াবা সৰু সুৰাকৈ শিকায়ো দিওঁ সেয়া তেনেকৈ ইণ্ডিয়ান গট টেলেণ্টছ তাতে পাৰ্টিচিপেট কৰিছিলা বুলি ইতিমধ্যে আমি গম পাইছোঁ তাৰ অনুভৱটো কেনেকুৱা ভাল ইণ্ডিয়াজ গট টেলেণ্ট মোৰ এইবাৰৰ সৈতে 3বাৰ হ'ল এইবাৰ ৰিচেণ্ট মই ছিজন 11 কৰিলোঁ আৰু তাৰ আগত মই বাৰু ছিজন 9 কৰিছিলোঁ ভাল লাগে খুব ভাল লাগে মানে বেলেগ এটা ফিলিং আৰু তাত গৈ পেলাই মানে নোৱাৰা কামো কৰি দিওঁ মানে ইমান বেছি মটিভেশ্যন ইমান বেছি পজিটিভিটি
তাত মানে গৈ পেলাই কেতিয়াবা যদি লাগে কি নাই নাই মই এইটো কৰিব নোৱাৰিম, তাত গৈ পোৱাৰ পিছত মানে নোৱাৰা কামো পচিবল হৈ যায়, তেনেকুৱা ভাল, তাৰ অনুভৱ খুবেই ভাল। তোমাক ধন্যবাদ দিছোঁ আৰু তোমাৰ কাষলৈ চাপি যাব বিচাৰিছোঁ আচলতে। আৰু যিহেতু সংগীত ইতিমধ্যে তুমি খুব সুন্দৰভাৱে গাইছা, সংগীতৰ লগত জড়িত হৈ আছা, সংগীতৰ বাহিৰে আৰু কি কৰি ভাল পোৱা তুমি? মই নাটক কৰোঁ। মই সৰুৰ পৰাই নাটক কৰিছিলোঁ। এতিয়া বাৰু অকণমান কমিছে, বাট সৰুতে খুব নাটক কৰিছিলোঁ মই। আৰু এতিয়া পেইণ্টিং কৰোঁ বা তেনেকুৱা ধৰণৰ খানা বনাওঁ, গমটো পাইছে, তেনেকুৱা আৰু কৰি ভাল পাওঁ। এই মুহূৰ্তত যদি দৰ্শকৰ বাবে এটা গীত হৈ যায়? হয়, মই লোকগীত এফাকি গাবলৈ চেষ্টা কৰিম। নীলাই মোতি নীলাই মোতি নীলাই মোতিৰ বিয়া, নীলাই মোতিৰ বিয়া পাছি আমি নাযাওঁ কিয়া। নীলাই মোতি নীলাই মোতি নীলাই মোতিৰ বিয়া, নীলাই মোতিৰ বিয়া পাছি আমি নাযাওঁ কিয়া। গয়াক দিব তামোল পানো, আৰু দিব ভোজ, বাটে বাটে পৰি যাব নীলাই মোতিৰ খোজ, বাটে বাটে পৰি যাব নীলাই মোতিৰ খোজ। নীলাই মোতি নীলাই মোতি নীলাই মোতিৰ বিয়া, নীলাই মোতিৰ বিয়া পাছি আমি নাযাওঁ কিয়া। নীলাই মোতিৰ বিয়া পাছি আমি নাযাওঁ কিয়া। ধন্যবাদ। খুব সুন্দৰ। যিহেতু সংগীতৰ লগত জড়িত, নতুন বছৰত কিবা পৰিকল্পনা আছে নেকি? হয়, পৰিকল্পনাটো থাকেই আৰু পঢ়িও আছোঁ, গতিকে লগতে আছে পৰিকল্পনা কিছু, গম পাব পিছত। ঠিক আছে, আমি তোমাৰ কাষলৈ আহিছোঁ। যিহেতু ইণ্ডিয়ান গডছ টেলেণ্টত তুমি পাৰ্টিচিপেট কৰিছা, তাৰ অনুভৱটো কেনেকুৱা? আচলতে অসমৰ পৰা যিহেতু গৈ পেলাই তাতে ৰিপ্ৰেজেণ্ট কৰিছা, কেনেকুৱা লাগিছিল তাত? অনুভৱ বুলি ক'বলৈ গ'লে মিক্স ফিলিংছ হয়। ভাল লাগে, ভয় লাগে, নাৰ্ভাছ হয়, এক্সাইটমেণ্ট, ডাঙৰ ষ্টেজত পাৰফৰ্ম কৰাৰ ফূৰ্তি, কাৰণ কিয় ষ্টেজটোৱে ইমান ডাঙৰ হয়, তাতে লাইট আহে, তাতে কষ্টিউম, মানে ইমান এটা ড্ৰিমি ফিলিং হয়, সেইটোতো ফিলিংটোৱে বেলেগ। আৰু জাজেছৰ সন্মুখত মানে কি নৰ্মেলি পাৰফৰ্ম কৰাৰ মাজত আৰু এটা শ্ব'ত পাৰফৰ্ম কৰাৰ মাজত বহুত ডিফাৰেঞ্চ থাকে। জাজেছখিনিও থাকে, চাই থাকে, কমেণ্টছ দিয়ে, ভাল লাগে, খুব বেছি ভাল লাগে। আৰু ইমান বেছি মানে বস্তুবিলাকো আমাৰ মানে নৰ্মেলি কি হয়, কিছুমান কিবা প্ৰপাৰ দিগদাৰী হয়, ইটো হয় সিটো হয়, তাতে কোনো ধৰণৰ দিগদাৰীৰ মানে নহয়। এই কিবা এটা যদি দিগদাৰ হয়, ছেকেণ্ডত মানে সেইটোৰ চলিউশ্যন ওলাই যায়। মানে সেইটোৱে মই কেতিয়াবা ভাবোঁ, মানে এটা নিজেই ভাবোঁ কি কেনেকৈ এনেকৈ পচিবল হয়, ইমান কেনেকৈ মানে সিহঁতি যিকোনো এটা ইম্পচিবল বস্তুটো পচিবল কৰি দিয়ে। দেউতাকো কওঁ, দেউতা আমাৰ এনেকৈ হ'ব গ'লে মানে আমি কিমান ভাবিব লগা হয় যে এইটো কেনেকৈ কৰিম, কি কৰিম। সিহঁতৰ 2 ছেকেণ্ডৰ মাত্ৰ চিন্তা, 2 ছেকেণ্ডত ভাবি পেলাই সিহঁতি চলিউশ্যনটো উলিয়াই দিয়ে। তেনেকুৱা সেইটো ইম্পচিবল বুলিবলৈ একোৱে নাই। সেইটো কাৰণে নিজৰো এটা কনফিডেঞ্চ আহে নিজৰ ওপৰতো। আৰু কিন্তু শ্ব'টো কৰি ওলোৱাৰ পিছত সাংঘাতিক এটা কনফিডেঞ্চ বিল্ড হয় নিজৰ ওপৰত। মানে এনেকুৱা লাগে কিয় মই কিবা এটা কৰি আহিলোঁ আৰু মই পাৰিম এতিয়া, যিকোনো প্ৰব্লেমছ আহক, মানে যিকোনো ধৰণৰ এক্টিভিটি কৰিবৰ হওক। এতিয়া ৰিংটোতে মই নৰ্মেলি যিখিনি কৰি আছিলোঁ, তাত গৈ পেলাই মই মানে আৰু বুজি পালোঁ যে মই আৰু বহুত কিবা কিবি কৰিব পাৰোঁ। নিজৰ ওপৰত এটা কনফিডেঞ্চ আহে এটা শ্ব' কৰাৰ পিছত। তাত যিসকল আচলতে জাজমেণ্ট থাকে, তেওঁলোকৰ পৰা যি অসমৰ যিহেতু জীয়ৰী, তেওঁলোকৰ পৰা কেনেধৰণৰ কমেণ্টছ পাছ হৈছে? কমেণ্টছ বহুত ধুনীয়া ধুনীয়া আছিলে। মই ছিজন 5ত যেতিয়া গৈছিলোঁ, তেতিয়া টাইমত কৰণ জোহৰ তেওঁ অসমলৈ আহিছিলে। তো মই তেওঁ নিজেই সুধিছিলোঁ যে আপুনি যে কাজিৰঙা গৈছিলে, মনত আছেনে আপোনাৰ? মই তাৰে ওচৰৰ পৰাই হয়। তেতিয়া তেওঁ মোক সুধিছে, তুমি কেতিয়াবা বাঘ দেখিছানে তাতে? মই বোলো নাই দেখা, মই ভিতৰলৈ যোৱা নাই এতিয়ালৈকে, মই সেইকাৰণে বাঘ দেখা নাই। তাৰপিছতে মোক তেওঁ কৈছে কি নাই, মই বহুত টাইম ৰ'লোঁ কাজিৰঙাত, কিন্তু মই আজিলৈকে মই বাঘটো নেদেখিলোঁ মানে তেতিয়া। আৰু মই বোলো কি কেতিয়াবা হৈ যায় আৰু। তাৰপিছতে মোক মালাইকা মেমে ৰবৰ গাৰ্ল বুলি কৈছিলে, মানে মোক ৰবৰ গাৰ্ল নাম দিছিলে মানে ছিজন 5তে, যে আমি তোমাক ৰবৰ গাৰ্ল বুলি মাতিম, তেনেকুৱা। তাৰপিছতে এতিয়াও খুব ধুনীয়া কমেণ্টছ আছিলে। এতিয়াও সিদ্ধু, শান ছাৰ,
মালাইকা মেম আছিলে জাজ আৰু তেওঁলোকেও বহুত ধুনীয়া ধুনীয়া কমেণ্টছ দিছে আৰু বাকীটো ছিজন 9ত মই যোনটো আছিলোঁ সেইটোতো এটা ডেয়াৰ ডেভিল এক্ট আছিলে মই হট এয়াৰ বেলুনত কৰিছিলোঁ সেইটো মোৰ বেষ্ট আছিলে মোৰ পাৰ্চনেল বেষ্ট আৰু মই আজিলৈকে যিমান কৰিছোঁ মোৰ মতে মই সেইটো নিজেই মই মানে অকণমান প্ৰাউড ফিল কৰোঁ নিজৰ ওপৰত যে মই এনেকুৱা এটা কাম কৰিছোঁ বুলি আৰু যিহেতু সেইটো ইণ্ডিয়াতে ফাৰ্ষ্ট টাইম হৈছিলে মই কোৱা কথাতে তেওঁলোকে মোক জনাইছে যে এইটো ইণ্ডিয়াত ফাৰ্ষ্ট টাইম হৈছে ইণ্ডিয়ান টেলিভিশ্যনত সেইটো ফাৰ্ষ্ট টাইম এক্ট হৈছিলে আৰু তেওঁলোকে তেতিয়া কৈছে আৰু তেতিয়া দেতাও আহিছিলে অন স্ক্ৰীণ আহিছিলে দেতাক কৈছিলে যে আপোনাৰ মানে কি আৰু বহুত ল'ৰাৰ ইকুৱেল কাম কৰি দিছে ছোৱালীয়ে ইমান সৰুতে মই সেইটো বাৰু ষ্টিল সেইটো মই তেনেকৈ চাব নাযাওঁ বাট ষ্টিল আৰু সেইটোৱে এনেও কোৱা হয় ন যে ল'ৰাৰ অকণমান হাঁহটো বেছি হয় সেইটোতো আমি জানোৱেই কিন্তু তথাপিও আৰু মই সেই ভাবোঁ আৰু যে ময়ো অকণমান সাহ কৰি পেলাই সেইটো কৰিলোঁ বুলি এতিয়া মানে মানুহে জানে আৰু যে তাই এনেকুৱা কাম এটা কৰিলে আৰু মাটোতো বহুতেই ভয় খাইছিলে মায়েতো বিচৰাই নাছিলে মই সেইটো কৰোঁ কিন্তু সেই আৰু নিজৰ সাহত দেউতাৰ সাহত কৰি দিলোঁ আৰু মোৰ নিজৰো ভাল লাগিছিল কৰি আৰু এটা বস্তু ইতিমধ্যে গম পাইছোঁ যে যোগাৰ লগত জড়িত যোগাৰ পৰা কিবা এচিভ কৰা ইতিমধ্যে আমি গম পাইছোঁ সেই অনুভৱটো কেনেকুৱা য়োগা মই বহুত সৰুৰ পৰাই কৰিছিলোঁ তাৰমানে প্ৰথমতে ছিজন 5ত যেতিয়া মই ইণ্ডিয়াছ গট টেলেণ্টৰ পৰা আহিলোঁ তেতিয়া মাহঁতে ভাবিলে তাইৰ ফ্লেক্সিবিলিটি ৰাখিবৰ কাৰণে কিবা এটা কৰাব লাগিব তেতিয়া মোক মায়ে আৰু দেউতাই বিশ্বনাথ জিম নৃত্য ছাৰৰ ওচৰত এডমিশ্যন দিয়ালে আৰু সেই সময়তে নেশ্যনেল নহয় ষ্টেট চেম্পিয়নশ্বিপৰ এটা মানে নিউজ আহিছিলে যে য়োগাৰ ষ্টেট চেম্পিয়নশ্বিপ হ'ব তাৰপিছতে দেউতাক ক'লে ছাৰে যে হেৰি নিবা নেকি লোকমত দেউতাই ক'লে কি ঠিক আছে হ'ব লৈ যাওঁ সেইটো মোৰ ফাৰ্ষ্ট আছিলে মই ক্লাছ 6 মানত আছিলোঁ নেকি কি জানি মই ফাৰ্ষ্ট ষ্টেট চেম্পিয়নশ্বিপ কৰিছিলোঁ কৰাৰ পিছত 4th পজিশ্যন আহিছিলে মোৰ কিন্তু লাক আছিলে মোৰ ছাৰেও ভাল পাইছিলে খুব ছাৰে মোক নেশ্যনেল লৈ গৈছিলে আৰু ফাৰ্ষ্ট নেশ্যনেল কৰিয়েই মই ৰিদমিক য়োগাত ব্ৰঞ্জ মেডেল পাইছিলোঁ সেইটো পোৱাৰ পিছত আৰু আহিয়ে গ'ল ন ফূৰ্তি আহি গ'ল এক্সাইটমেণ্ট আহি গ'ল দেউতাইও ভাল পালে বা প্ৰথমবাৰ পায়ে যদি ব্ৰঞ্জ পালে তেনে আৰু দুবাৰ তিনিবাৰ গ'লে গ'ল্ডো আহিব তাৰপিছতে সেইবাৰৰ পিছত আৰু মই নগাঁৱত আছিলে প্ৰভাত ছাৰ বুলি তেওঁ ফাৰ্ডাৰ তেওঁ মোক যিখিনি মানে বাকী যিখিনি মোক মানে নলেজ লাগিছিলে য়োগাৰ ওপৰত আৰু যিখিনি ৰুলছ ৰেগুলেশ্যনছ আছিলে সেইখিনি মোক গোটেইখিনি প্ৰভাত ছাৰে শিকাইছিলে আৰু তেওঁৱে মোক নেশ্যনেল লৈ গ'ল মই ইণ্টাৰনেশ্যনেলো গ'লোঁ থাইলেণ্ডত হৈছিলে তাতো গ'ল্ড মেডেল আহিলে এচিভমেণ্ট বুলি ক'ব গ'লে য়োগাত ভালেখিনি আছে টাচুড গ'ল্ড মেডেল আছে স্কুল গেমছত গ'ল্ড মেডেল আছে 3টা ব্ৰঞ্জ মেডেলটোতো আছেই চিলভাৰ মেডেলো আছে আৰু ফেডাৰেশ্যন আছিলে মই য়োগা ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড প্লেয়াৰ আছিলোঁ এতিয়াও কিন্তু বৰ্তমান মানে সেই অকণমান লাইনটো চেঞ্জ হৈ যোৱাৰ কাৰণে য়োগাৰ মই কম্পিটিশ্যন কৰি থকা নাই কিন্তু মই য়োগা প্ৰেক্টিছ মই ডেইলি কৰোঁ যিহেতু অসম তথা বিশ্বনাথৰ এগৰাকী জীয়ৰী অসমক বা বিশ্বনাথক লৈ কেনেধৰণৰ চিন্তাধাৰা আছে মই চবতকৈ ফাৰ্ষ্টত যদি কৰোঁ চাগে মই শিকাব বিচাৰিম কাৰণ কিয় মোৰ দিগদাৰ হৈছিল বুলি নকওঁ মানে বহুতখিনি বস্তুৰ কমি আছিলে মানে যেতিয়া মই আৰম্ভ কৰিছোঁ যেতিয়া এৰিয়েল আৰম্ভ কৰিছিলোঁ দেউতাই ৰিং এটা বনাই পেলাই তাকো লোহাৰ ৰিং এটা বনাই পেলাই ঘৰৰ ফেনৰ হুকত ওলমাই দিছিলে সেইটোতে মই প্ৰেক্টিছ কৰিছিলোঁ কিন্তু প্ৰেক্টিছ কৰিবলৈ বহুত কিবা কিবিৰ দৰকাৰ হয় বহুত কিবা কিবি এতিয়াতো বাহিৰত গৈছোঁ যিহেতু মই গম পাইছোঁ যে কি কেনেকুৱা ধৰণৰ বস্তুৰ দৰকাৰ হয় মই চবতকৈ ফাৰ্ষ্টত মই সেই বস্তুখিনি যেতিয়া মই সক্ষম হ'ম আৰু যেতিয়া আহিব মানে জানিম আৰু যে মই ইমানটো কৰিব পাৰিম মই উন্নত প্ৰপছ ধুনীয়া মেট যাতে দুখ নাপাওক কাৰণ কি পৰা মেলাৰ ৰিস্ক বহুত আছে এৰিয়েলত বহুত ৰিস্ক আছে য়োগা হওক বা ডান্স হওক আমি গ্ৰাউণ্ডত কৰিব পাৰোঁ কিন্তু এৰিয়েল বুলি ক'লে সেইটো কমপ্লিটলি ওপৰত হয় গ্ৰাউণ্ডৰ লগত কোনো ধৰণৰ টাচ নাথাকে আৰু তাৰ পৰা মানে হাত ভৰিত ভালকৈ দুখ পোৱা আৰু টাচুড মোৰ যেনিবা লাক ভাল আছিলে ভগৱানৰ সাথ আছিলে বুলি পেলাই মোৰ আজিলৈকে একো নহ'ল ঘৰৰ পৰা প্ৰেক্টিছ কৰি গ'লোঁ কিন্তু সেই আৰু মই ইন ফিউচাৰ যিখিনি মানে আছে যিখিনি কিডছ যিখিনি বাচ্চা ওলাব সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে মই বেছি আৰু ভাল উন্নত মই শিক্ষাৰ
মানে শিকিব পৰাকৈ মই ইকুইপমেণ্টছ আনিব বিচাৰিম। আৰু এতিয়া তোমাৰ কাষলৈ আকৌ উভতি আহিছোঁ। পঢ়া লগত সংগীত তাৰ ওপৰঞ্চি আৰু ইতিমধ্যে গম পাইছোঁ তুমি খুব সুন্দৰভাৱে আচলতে খোৱা বস্তুবোৰ বনাই ভাল পোৱা। তাৰ লগত আৰু সংগতি ৰাখি কিবা ব্যতিক্ৰমী কিবা আছে নেকি তোমাৰ মনত? ব্যতিক্ৰমী বুলি তেনেকুৱা একো নাই, সেয়াই আৰু যিখিনি কৰোঁ পঢ়া শুনাটো লাগিবই আৰু সেইখিনিতো কৰিয়ে থাকোঁ, গান নাটক লগতে বাকী যিমানখিনি পাৰোঁ সেয়াই আৰু। নাটকৰ এই মুহূৰ্তত সংলাপ মনত আছে নেকি তোমাৰ? সংলাপ সৰুতেই কৰিছিলোঁ গতিকে তেনেকৈ ইমান মনত নাই। এই মুহূৰ্তত আকৌ এটি আমি গীতৰ মাজলৈ সোমাই যাওঁ তোমাৰ পৰা। হয়, হিন্দী গীত এটা গাওঁ। বাহু মে চলে आओ, बाहों में चले आओ, ओ हमसे सनम क्या पर्दा, ओ हमसे सनम क्या पर्दा, ये आज का नहीं मिलन, ये संग है उम्र भर का, बाहों में चले आओ, हो हमसे सनम क्या पर्दा, ओ हमसे सनम क्या पर्दा, ओ हमसे सनम क्या पर्दा। তোমালোক দুয়োকে তেজছ ভাৰতৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ চেনেলৰ যোগেদি। আৰু দৰ্শকসকলৰ ওচৰলৈ আহিছোঁ, যিহেতু দুগৰাকী খুব সুন্দৰ আচলতে প্ৰতিভাৰ অধিকাৰী, তেওঁলোকক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তেওঁলোকৰ, আৰু আপোনালোকে তেওঁলোকক উৎসাহিত কৰিব। আমি ইয়াৰ পৰা বিদায় ল'ব লাগিব। ধন্যবাদ। তেজছ ভাৰত।